এই কেনা তই মাস্কখনকে মাৰি থাকিব লাগে পেলা 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 তই ভিডিঅ' দেখাই নাই এতিয়ালৈকে মামাই যে ভিডিঅ' ফালি আছে যে মাস্ক প্ৰয়োজন নাই বুলি সেই মামাই পিন্ধি থাকিব দিয়া নাই জানো মাস্কখন কৰোণাই নাই বুলি কৈ দিছোঁ তই আকৌ মাস্কৰ কথা কৈ আছোঁ পেলা মাস্ক চাস্ক এইবিলাক কাম নাই আৰু মোৰ মোবাইলে নাই ক'ৰ পৰানো মই ভিডিঅ' চিডিঅ' দেখা পামগৈ ক'বা মোবাইল থকা হয় বেলেগ কথা আছিলে এতিয়া মোবাইল চবাইল নাই নহয় হেই বেঙাটো চা এই ভিডিঅ'টো তোক দেখাইছোঁং এবাৰ তই চাই লচোন চকুকেইটা ডাঙৰ ডাঙৰকৈ চাবি তেতিয়াহে দেখা পাবি বুজিছনে নাই মামাই যি কৈ আছে মাস্ক বোলে প্ৰয়োজনেই নাই গতিকে এতিয়া আমি আৰু বাদেই দিলোঁ আৰু মাস্ক চাস্ক আৰু তই এবাৰ ভিডিঅ'টো চাচোন কেনেকুৱা লাগে मास्क पहनने की जरूरत नहीं है मास्क पहन रहे हैं मैं नहीं पहन रहा हूँ नहीं वो ठीक है एक व्यक्ति पहन रहा है मैं नहीं वो भी नहीं पहन हम लोग नहीं वो भी पहने हुए हैं मैं नहीं अभी तो हजारों लोगों का मैं यही आपसे पूछने वाला था जरूरत एक नहीं तरफ इतनी सख्ती और अब मास्क की जरूरत नहीं है नहीं है क्यों नहीं है नहीं है तो नहीं है मैं क्या करूँ अभी अरे जब सर केंद्र सरकार लगातार निर्देश दे रही है, मास्क पहनिए। केंद्र सरकार अपना निर्देश दे लेकिन इन द कॉन्टेक्स्ट ऑफ असम कोविड आज का दिन में नहीं है তোৰ জন্ম কোন তাৰিখে হৈছিলে তই সেইটো মোক একদম খাটাংকৈ ক কাম এটা আছে তোৰ জন্ম কোন তাৰিখে মোৰ জন্ম তাৰিখটো ইংৰাজী কিবা জানুৱাৰী মাহৰ কিবা 38 নেকি অঁ 38 মোৰ জন্ম তাৰিখ ৰাম ৰাম তই পাগলেই হ'লি চাগে আৰু 38 তাৰিখ মানে 38নো তাৰিখ থাকে না বাৰু হা 38 তাৰিখ আছে কিবা এইটো গৰুটো এইটো একো নাজানে এইটো মূৰ্খটো এইটো চালা খাবলৈহে শিকিলি পৃথিৱীত এতিয়া তোৰ যদি বিশ্বাসেই হোৱা নাই মামা ভিডিঅ' এটা আছে নহয় মামা ভিডিঅ'টো চাচোন তই তেতিয়া গম পাবি মোৰ জন্ম তাৰিখটো কিমান বুজিছ 30 জানুৱাৰী এই আৰু বাকী মাহ খোৱা বোলে দিন কমাই দিছে ন 28 দিনে কৰি দিলে আজিকালি অঁ পিছে কথাটো নোহোৱা নহয় মামাই কোৱাই হয় চাগে মামাৰ কথাটো মানিবই লাগিব ন কেনা মামাৰ কথাটো মানিবই লাগিব বুজিছ কি ক'বি আৰু এয়া দেশখন আল্টা পাল্টা কৰি দিছে সিহঁতে মামাই গোটেই দেশখন উল্টা পুল্টা কৰি পেলাইছে কি ক'বি এতিয়া হেল্ল' গাইজ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ আৰু মই এনেকুৱা ভিডিঅ' আপোনালোকক দি থাকিম আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই ৰাখিব যাতে ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায় গতিকে জানে নহয় আৰু চিৰাজ ডেকাই আপোনালোকক হহুৱাই থাকিব আৰু আপোনালোকে জীৱনটো হাঁহি থাকিব পাৰিব গতিকে মোৰ ভিডিঅ'সমূহ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ বাই বাই